বাঁহী কেনেকৈ বজায়? বাঁহী কেনেকৈ বজায় দেখা দিয়াচোন। অঁ লোৱা লোৱা দিয়া বাঁহীটো বজাই দেখাই দিয়াচোন। থু কৰি কেনেকৈ বজায়? অঁ তাৰপিছত এনেকৈ বজায়। চাউণ্ডটো নহয় আকৌ, তুমি ডাঙৰ হ'লে চাউণ্ড হ'ব। এনেকৈ কেনেকৈ চাউণ্ড হ'ব? ফু কৰি দিব লাগিব ইয়াতে এনেকৈ কৰি। ফু কৰা ধৰা, এইফালে ধৰা, এইটো ছাইডত ধৰা ধৰা আকৌ। মই বজাই দিওঁ দিয়া। দিয়া বুজোৱা পিতাই কেনেকৈ বজায়। পিতাই আহিলে শিকাই দিব দিয়া তোমাক, মোক আৰু তোমাক শিকাই দিব দেই বাঁহী। গুড মৰ্ণিং এভৰিৱান, মই জুনমণিয়ে আমাৰ চেনেল লাইফষ্টাইল পেশ্যনৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা ইফালে ব্ৰেকফাষ্ট বনাই আছোঁ, যদিও মেডভিকৰ লগত অলপ খেলিও আছোঁ, যিহেতু তাক বাঁহীটো বজাবলৈ কাৰণে বাৰ বাৰ সি চেষ্টা কৰি থাকে। ফু ফু কৰি থাকিলেও বাঁহীটো শব্দ নহ'লে একদম খং উঠি যায়। দেউতাক গৈছে ওচৰৰ দোকানলৈ, অলপ বস্তু আছে। ইফালে বৰ্ণালীহঁতৰ ঘৰৰ পৰা আহিবগৈ ওলাইছোঁ দৌৰা দৌৰিকৈ, কাৰণ মা অহা কাইলৈ যাব পুৰীলৈ তীৰ্থযাত্ৰা বান্ধৱী কেইগৰাকীমানৰ লগত। সেইকাৰণে আজি লগ কৰি আহোঁ। অহা কাইলৈ গুৱাহাটীলৈ ওলাব, তাৰপিছত পৰহিলৈ তেওঁলোক ট্ৰেইনৰ যাত্ৰা আছে। সেইকাৰণে বৰ্ণালী তাত আৰু মাৰ তাত একেবাৰে গৈ আহোঁ বুলি ভাবিছোঁ। মোৰ এক্সামৰ কাৰণে আৰু এসপ্তাহ বাকী আছে। এসপ্তাহৰ পিছতে এক্সামো আৰম্ভ হ'ব। তেতিয়ালৈ মাও আহি পাবহি। মেডভিকক দিনটো তাতে ৰাখিব লাগিব, কাৰণ 3 ঘণ্টা এক্সাম, 1 বজালৈকে, 10টাৰ পৰা প্ৰেক্টিকেলৰ এক্সামো আছে। সেইকাৰণে সেইকেইদিন 5খন পেপাৰ আছে, তাতে মিলাব লাগিব মেডভিকক ৰাখি। আৰু কাৰণ হাজবেণ্ডটো ওলাই যাব ডিউটিলৈ, সেইকাৰণে মেডভিকক বৰ্ণালীহঁতৰ ঘৰত বা মাহঁতৰ ঘৰত দুইজনী মিলি চাম বুলি কৈছে। মেডভিক আজিকালি বাহিৰলৈ ওলাই আহিলে খুব বেছি ভাল পায়। গম পাইছে যে ককায়েকৰ ঘৰলৈ আজি ওলাই আহিছে, সেইকাৰণে সি খুব ফূৰ্তি। ৰাস্তাৰ মানুহবোৰ, গাড়ী মটৰবোৰ, দোকান বজাৰ খুব ধুনীয়াকৈ চাই আহে। আৰু ঠাণ্ডা দিনত জাৰ্ণি কৰি এনেও ভাল লাগে। ৰাতিপুৱা সময়তো ৰ'দ ওলাইছে, ইয়াত অলপ অলপ গৰম আছেই। পিছবেলাৰ পৰা অলপমান ঠাণ্ডা পৰে, যিহেতু ডিচেম্বৰ মাহত যিটো ঠাণ্ডা পৰিব লাগে আজিকালি একেবাৰেই ঠাণ্ডা নাই। এয়া এইফালে বৰ্ণাহঁতৰ ঘৰ পালোহি। আহিয়ে দেখিছোঁ তাই অলপমান ঘৰত গাৰ্ডেনিঙৰ আৰম্ভ কৰিছে। কিবা কিবি অলপ লগাইছে, নিমপাত, ডালিমৰ পুলি, তেনেকৈ অলপমান কিছুমান সৰু সুৰা প্লেণ্ট লগাইছে। আগফালে সজাই থৈছে। যোৱাকালি ৰাতি চুলিখিনি অইলিং কৰিছিলোঁ, আজি ৰাতিপুৱা চেম্পু কৰিম বুলি লৰালৰিকৈ যিহেতু ওলাই গুচি আহিলোঁ। চেম্পু কৰা নহ'ল, এতিয়া গোটেই তেল হৈ আছে। তেলীয়া চুলিতে বাহিৰলৈ ওলাই আহিবও বেয়া লাগে, কিন্তু উপায় নাই, গুচি আহিলোঁ তেনেদৰে। মেডভিকৰো অলপমান চৰ্দি লাগি আছে কাৰণে ইয়াত আহি তাক অলপ হাত ভৰি মুচাই দিলোঁ। আজি তাক গা ধোৱা নাই, যিহেতু চৰ্দি লাগি আছে কাৰণে। ঠাণ্ডা বহে বুলিও ভয় লাগিলে, লৰালৰিকৈ ওলাই আহিলোঁ। পানীটো তাতে ইয়াত আহি চেঞ্জ হয়, সেইকাৰণে মায়েও ক'লে গা ধুৱাব নালাগে, হাত ভৰি ধুৱাই দিলোঁ। সি এতিয়া ককায়েকৰ লগত খুব ধুনীয়াকৈ খেলি আছে।
দাদাই উলিয়াই দিব, দাদাই ওলাই দিব দিয়া। সিহঁত গৈছিলে টাৱাঙলৈ, অৰুণাচলৰ টাৱাঙলৈ। সিহঁতে টাৱাঙত যেতিয়া গৈছিলে অলপ অলপ বৰফ পৰা আৰম্ভ কৰিছিলে। এয়া আজিকালি চাইনা বৰ্ডাৰ আৰু ইণ্ডিয়া বৰ্ডাৰৰ মাজত থকা বুমলাত য'ত ফটো উঠিব পাৰি, তেওঁলোকে সৈনিকসকলে তেনেকৈ ফটো উঠাই চাৰ্টিফাই কৰি ধুনীয়াকৈ বন্ধাই মেলি দিয়ে। ফটোখন তিনিওটা ফেমিলি, জইণ্ট ফেমিলি তেনেদৰে বন্ধাই মেলি দিছে। যিহেতু ইয়াত খুব ধুনীয়া আজিকালি ফেচিলিটি হৈয়ে গৈছে আৰু টুৰিজিমৰ কাৰণে বিশেষকৈ টাৱাংখন এতিয়া খুব বেছি চৰ্চাতেই আছে। ঠাণ্ডাৰ সময়খিনি এনেদৰে বন্ধাই দিছে। চাওকচোন ইমান ধুনীয়া লাগিছে দেখিবৰ কাৰণে, যিহেতু স্মৃতি হিচাপে থাকি যাব এইখিনি। যিহেতু সন্ধিয়া বিয়া এখন আছিলে, সেইকাৰণে বৰ্ণাহঁতৰ ঘৰৰ পৰা সোনকালে আহি গ'লোঁ। আহি পেলাই বিয়ালৈ সন্ধিয়া এতিয়া ওলালোঁ। মেডভিকক উলিয়াই ৰেডি কৰি ইফালে মই ওলাই ৰেডি, হাজবেণ্ড ওলাই আছে। দুয়োটা একেলগে ওলালে দিগদাৰ হয় কাৰণে মেডভিক আৰু মই আগতে ওলাই লওঁ। মেডভিক কোচত আছিল কাৰণে বেছি সময় ভিডিঅ' কৰা নহ'লে। আনহাতে আজিৰ ব্লগটো কেনেকুৱা লাগিল আপোনালোকে কমেণ্টত জনাবচোন। ধন্যবাদ।